So hey guys, welcome to a new video. তো সকলে জানে যে বৰ্তমান আৰম্ভ হৈছে Hslc ৰ পৰীক্ষা সাধাৰণ অৰ্থত মেট্ৰিক পৰীক্ষা। আপোনালোকে জানে যে মই প্ৰত্যেক বছৰে মানে ষ্টুডেণ্টখিনিক উৎসাহ দিবলৈকে এটা ভিডিঅ' বনাওঁ মেট্ৰিক পৰীক্ষাৰ দিনাখন। এইবাৰ মানে অলপমান কামৰ ব্যস্ততাৰ কাৰণে এই ভিডিঅ'টো আহোঁতে অলপমান লেট হৈ গ'ল। কোনো কথা নাই, তথাপিতো মই আহি গৈছোঁ আপোনালোকৰ মাজত, কাৰণ দায়িত্ব এটা আছে ন, সেই দায়িত্বটো পালন কৰিবতো লাগিব। তো বৰ্তমান আমি আজি আহিছিলোঁ কলেজৰ মানে এটা কাম আছিল, কামত আহিছিলোঁ আৰু কামৰ মাজতে আমি ভিডিঅ'টো দি দিলোঁ। দেশত আহি কিনে আপোনালোকৰ ভিডিঅ'টো বনাব লগা হ'ল সেইটো কাৰণ। তো বলক তেনেহ'লে Hslc চিন্তি কিনে আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। আজিৰ প্ৰথমতে ভিডিঅ'টোৰ কমেণ্টত জনাওকচোন আপোনালোকৰ পৰীক্ষাটো কেনেকুৱা হ'ল। আছিল ইংলিছৰ পৰীক্ষা, মানে ইংলিছৰ পৰীক্ষাত আপোনালোকে কেনেকুৱা হ'ল সেইটো কমেণ্ট কৰি কিনে জনাব। আৰু Hslc পৰীক্ষা ষ্টাৰ্ট হোৱাৰ লগে লগে মানে এটা ফেক্ট কি জানো না, পেপাৰ লিক হোৱাটো হ'বই। তো কিহৰ কাৰণে মানে কিয় পেপাৰ লিক হয়? আৰু যেনেকে মালিদাৰ দাঢ়িখিনি ক্লিন, সেনেকে পৰীক্ষাটো ক্লিন কিয় নহয়? কেছটো কি জানানে, পেপাৰ লিক হোৱা বুলি যে কৈছিলে, পেপাৰ লিক কৰি জানানে কাছাৰত পৰীক্ষা আৰম্ভ হোৱা প্ৰায় আধা ঘণ্টা পিছত বোলে পেপাৰ লিক হৈ গৈছে ইংলিছৰ। মানে প্ৰত্যেক বছৰে ইমান নিৰাপত্তাৰ স্বত্তেও মানে পেপাৰ কিয় লিক হৈ থাকে বাৰু। কিন্তু এই পেপাৰ যি লিক হোৱা বুলি কৈছে, এই পেপাৰ লিক হোৱাৰ বেনিফিটছ কাৰ কাৰ হৈছে আৰু লছ কাৰ কাৰ হৈছে কমেণ্ট কৰি কিনে জনাব। আৰু তোমালোকে ড্ৰেছযোৰ চেঞ্জ দেখিলে, কাৰণ মই ঘৰ আহি গ'লো কলেজৰ পৰা, মানে কামটো হ'ল বাকী ক্লিপখিনি ইয়াতে বনাই আছো ঘৰত আহি কিনে। আৰু এটা এনাউন্সমেণ্ট আজি আপোনালোকৰ মাজত মই দিব বিচাৰিছো। মোৰ চেনেলটোৰ নাম জানে আপোনালোকে, RG Creation ব্লগ হৈ আছে, আৰু সেই নামটো মই চেঞ্জ কৰিম বুলি ভাবিছো। কাৰণ মানে কি জানেনে, এই চেনেলটো মানে চাৰ্চ কৰোঁতে বহুখিনিৰ প্ৰব্লেম পায়, মানে বহুত লম্বা নাম হৈ যায় না, তো বহুতে মানে চাৰ্চ কৰিলে বিচাৰিব টান পায়। এই ভাবিছো নামটো অলপ সহজ কৰি দিওঁ, যাতে অডিয়েঞ্চখিনিৰ আকৌ কষ্ট অসুবিধা নহয়, যাতে বিচাৰোতে চেনেল নামটো পাই যায়। আৰু এই সূৰ্যদাক চাওকচোন কেনেকুৱা ৰ'দ দিব ধৰিছে। আপোনালোকে জানে ঠাণ্ডাৰ দিন আহিছিল, ঠাণ্ডাৰ দিন গ'লো, শুটিংখন ভৰ্তি হৈছিল, জুই পুৱাতে খৰিবোৰো শেষ। কিন্তু এতিয়া লাহে লাহে ঠাণ্ডাৰ দিনো শেষ হ'বলৈ গৈছে, গৰমৰ দিন লাহে লাহে আহি আছে। সেইকাৰণে হাত খাটা স্পৰ্টিং পিন্ধি আজিকালি থাকিব পাৰি দিন দীপৰবিলাক। ৰাতি ঠাণ্ডা লাগে দিয়কচোন অলপ চলপ। এক ছেকেণ্ড ৰ'ব, অকল Hslc বুলি নহয়, হায়াৰ ছেকেণ্ডাৰী পৰীক্ষাও যোনে দি আছে সেইসকলৰ বাবে এইটো ভিডিঅ' বনাইছো। যোনে এইবাৰ হায়াৰ ছেকেণ্ডাৰী পৰীক্ষা দিছে সেইসকলৰনো কেনে গ'ল সিহঁতেও কমেণ্ট কৰি কিনে জনাবচোন, যদি ভিডিঅ'টো কোনোবা চাই আছে। আৰু তই মেট্ৰিক দিছে দিয়া নাই ঐ। আৰু এইবাৰ মানে অইন বছৰতকৈ বিয়াৰ ছিজনটো অলপ বেছিকৈ পৰিছে, আৰু এই বিয়াৰ ছিজনৰ মাজতো যোনে মানে ভালকৈ মনোযোগ দি পঢ়ি পৰীক্ষা দিছে সেই ষ্টুডেণ্টক মোৰ ফালৰ পৰা চেলিউট। আৰু বহুতে মোক একেদিন কৈ আছে তোৰ কাম নাই, তোৰ ভিউজ বৰ্তমান ডাউন পৰি আছে। আৰে ভাই, মোৰ কাম নাই নহয়, ভিউজকে ডাউন পৰি জানেনে? এইকেইদিন চলি আছে পৰীক্ষা Hslc আৰু হায়াৰ ছেকেণ্ডাৰী, আৰু মোৰ ভাই লোক আৰু বেহেন লোকৰ এইখিনি সময় বহুতেই বেছি ইম্পৰ্টেণ্ট। সিহঁতসকলে পৰীক্ষাত পঢ়ি আছে, চ' মোৰ ভিডিঅ' নাচালেও সিহঁতে বৰ্তমান মই বেয়া নাপাওঁ। সিহঁতে চাব, পৰীক্ষা শেষ হওক নৰ্মেলকৈ, তেতিয়া নৰ্মেলকৈ চাব আৰু আগৰ দৰে ভিউজ আহিব। তেতিয়া সেই কথা কোৱা মানুহখিনি মুখ কেইখন বন্ধ হ'ব। কিন্তু মই মোৰ নিজৰ কাম কৰি গৈ আছোঁ, মানে যিকেইটা মানুহ এটলিষ্ট চাই আছে বৰ্তমান ফ্ৰী আছে, সেইকেইটা মানুহৰ কাৰণে নন ষ্টপ কণ্টেণ্ট দিয়ে আছোঁ। তো আপোনালোকে মিছ নকৰিব, আৰু যোনে ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি থৈ দিব। আৰু মানে আপোনালোকে মোৰ চেনেলৰ নামটো কি ৰাখিলে ভাল হ'ব সেইটো ছাজেশ্যন কৰি কিনে এটা ভাল চাই নাম কমেণ্টত লিখি দিবচোন। যোনটো নাম ভাল লাগে বা চেনেলটোৰ লগত মিলি যায় বা মোৰ পাৰ্চনেলিটিৰ লগত মিলি যায়, সেই নামটোৱে মই ৰাখি দিম বুলি ভাবিছোঁ। RG Creation ব্লগটো চেঞ্জ কৰি কেনে। জীৱনটোত কিছুমান এনেকুৱা বেকাৰ কাম থাকে, যেনেকুৱাকৈ এইটো, ঠিক তেনেকুৱা কিছুমান বেকাৰ মানুহ থাকে আপোনাক ডিমোটিভেট কৰা। যেনেকে মই এই কামটোক ইগনোৰ মাৰি দিলোঁ, আপোনালোকেও ঠিক সেনেকুৱাকৈ সেই মানুহবোৰক ইগনোৰ মাৰি দিয়ক যি আপোনাক ডিমোটিভেট কৰিব ট্ৰাই কৰে। উৎসাহ দিব লাগে মানুহক, সদায় উৎসাহ দিয়ক, আপুনিও দিয়ক আৰু আপোনাকো বেলেগে দিয়ক, সেইটো আশা কৰক। আৰু আপোনালোকে চাব পাৰে এইটো হৈছে আমাৰ ফিল্টাৰটো। আৰু আপোনালোকৰ ফালে এনেকুৱা ফিল্টাৰ আছেনে? নৰ্মেল মিডল ক্লাছ মানুহ অসমত মানে দুই ধৰণৰ ফিল্টাৰ থাকে, এটা ফিল্টাৰ ঘৰৰ ভিতৰত, এটা ফিল্টাৰ থাকে বাহিৰত। তো আমাৰ তাতো আছে এনেকুৱা এটা ফিল্টাৰ, আপোনালোকৰ তাত আছেনে কমেণ্ট কৰি কিনে জনাব। মই কিন্তু অসমত প্ৰায়ভাগ মানুহৰ ঘৰত এনেকুৱা এটা ফিল্টাৰ দেখিছে, য'ত মানে শিল বালা এনেকৈ মিক্স কৰি কিনে ফিল্টাৰ বনাই থোৱা থাকে। পানীটো নৰ্মেল জাষ্ট চিপাৰ কাৰণে, গা ধোৱা পানী, কাপোৰ ধোৱা পানী, কিবা কিবি পানী আহা। আৰু এইবাৰ HS আৰু Hslc পৰীক্ষাৰ ষ্টুডেণ্টসকল মানে যি পৰীক্ষা দি আছে, সেইসকলে পাছ কৰিলে খানা খাব নামাতিলে দিম শিক্ষা চালা। মই কিন্তু আজি চবকে শুভেচ্ছা দিছোঁ, যোনে মানে ভালকৈ পাছ কৰে চবে মোক খানা দিব লাগিব কিন্তু, হা মনত ৰাখবি মোক। তো হ'ব দিয়ক, আৰু আপোনালোকক বৰ চৰ নকৰোঁ। এইটো আছিল আজিৰ ভিডিঅ'। আজিলৈ ইমানে ধন্যবাদ, জয় অসম। আকৌ লগ পাম বেলেগ এটা ভিডিঅ'ত। আজিলৈ ইমানে, বাই বাই।